আসাম ষ্টাডি চেনেলটোলৈ সকলোকে বহুত নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি আন এটি ভিডিঅ'। এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ মই SLETৰ অসমীয়া বিষয়ৰ ওপৰত। আজিৰ প্ৰথমটি প্ৰশ্ন আছে, ইন্দিৰা মিৰিৰ জীৱন আধাৰিত উপন্যাসখনৰ নাম কি? উত্তৰ হ'ব মেৰেং। এখন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰিছিলে। 2 নম্বৰ, জ্যেষ্ঠতাৰ আধাৰত সজোৱা, বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী আৰু বীৰেন্দ্ৰনাথ দত্ত। বাণীকান্ত কাকতিৰ জন্ম চন 1894, বিৰিঞ্চি কুমাৰ বৰুৱা 1910, প্ৰফুল্ল চন্দ্ৰ গোস্বামী 1919 আৰু বীৰেন্দ্ৰনাথ দত্ত 1935। 3 নম্বৰ, মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগ বিভাজনক কেইটা ভাগত ভাগ কৰিছে? 5টা ভাগত ভাগ কৰিছে। 4 নম্বৰ, কিটছৰ প্ৰথম কাব্য সংকলনখনৰ নাম কি? জন কিটছৰ প্ৰথম কাব্য সংকলনখনৰ নাম হ'ল পয়েমছ অফ জন কিটছ। 5 নম্বৰ, আধুনিকতাক ক্ষণস্থায়ী বুলি কোনে স্বীকাৰ কৰিছে? উত্তৰ হ'ব নন্দনতাত্ত্বিক কবি বডলেয়াৰে। 6 নম্বৰ, আহোম যুগত স্থাপিত অসমৰ মন্দিৰসমূহত কোন স্থাপত্যশৈলীয়ে প্ৰাধান্য বিস্তাৰ কৰিছে? উত্তৰ হ'ব নাগৰ। 7 নম্বৰ, আউনীআটী সত্ৰ কোন সংহতিৰ অন্তৰ্গত? উত্তৰ হ'ব ব্ৰহ্ম সংহতি। 8 নম্বৰ, গুজৰ ধাতুটো কোন শ্ৰেণীৰ ধাতু? উত্তৰ হ'ব প্ৰত্যন্ত ধাতু। 9 নম্বৰ, লিৰিকেল বেলাডছক কোনে কিমান চনত প্ৰকাশ কৰি উলিয়াইছিল? ৱৰ্ডছৱৰ্থ আৰু কোলৰিজে 1798 চনত। 10 নম্বৰ, অসমীয়া খণ্ডবাক্যকোষ গ্ৰন্থখন কাৰ? উত্তৰ হ'ব বেণুধৰ ৰাজখোৱাৰ। গতিকে এই 10টা প্ৰশ্ন উত্তৰ দিলোঁ। কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।